Hello students, আজি আমি letter writing or বিষয়ে শিকিম। বিষয়বস্তু অনুযায়ী চিঠিক আমি তিনিটা ভাগত ভাগ কৰিব পাৰোঁ। Private letters, business letters আৰু official letters। এতিয়া চাওঁ private letters কি হয়? Letters written to relatives, friends, acquaintances and strangers are private letters। অৰ্থাৎ প্ৰাইভেট লেটাৰ্ছ সেইবোৰক কোৱা হয় যোনবোৰ আমি ৰিলেটিভছ অৰ্থাৎ সম্পৰ্কীয় মানুহলৈ লিখোঁ বা ফ্ৰেণ্ডছ বন্ধুবৰ্গলৈ লিখোঁ, একুৱাইণ্টেন্সেছ যিসকল লোকক আমি চিনি পাওঁ তেনেলোকলৈ লিখোঁ, এণ্ড ষ্ট্ৰেঞ্জাৰ্ছ অৰ্থাৎ অচিনাকি মানুহলৈ যোনবোৰ চিঠি লিখোঁ সেইবিলাকক প্ৰাইভেট লেটাৰ্ছ বুলি কোৱা হয়। অসমীয়াত আমি ইয়াক ব্যক্তিগত চিঠি বুলিও ক'ব পাৰোঁ। চিঠিৰ দ্বিতীয় প্ৰকাৰটো হৈছে বিজনেছ লেটাৰ্ছ। Letters written to firms, shopkeepers and other business persons are business letters। অৰ্থাৎ যিবোৰ চিঠি আমি ফাৰ্মছ কোনো ব্যৱসায়িক প্ৰতিষ্ঠানলৈ পঠিয়াওঁ বা শ্বপকিপাৰ্ছ দোকানীলৈ পঠিয়াওঁ এণ্ড আদাৰ বিজনেছ পাৰ্চনছ বা অন্যান্য ব্যৱসায়িক লোকলৈ পঠিয়াওঁ সেইবিলাকক বিজনেছ লেটাৰ্ছ বুলি কোৱা হয়। চিঠিৰ তৃতীয়টো প্ৰকাৰ হৈছে অফিচিয়েল লেটাৰ্ছ। Letters and applications of officers on official matters are official letters। অৰ্থাৎ কোনো অফিচলৈ আমি যদি অফিচৰ কোনো কামত চিঠি লিখোঁ বা আবেদন পত্ৰ লিখোঁ সেইবিলাকক অফিচিয়েল লেটাৰ্ছ বুলি কোৱা হয়। বিজনেছ লেটাৰ্ছ আৰু অফিচিয়েল লেটাৰ্ছক আমি একেলগে আনুষ্ঠানিক চিঠি বুলিও ক'ব পাৰোঁ। এতিয়া প্ৰাইভেট বা ইনফৰ্মেল লেটাৰ্ছ লিখোঁতে আমি কোনকেইটা কথা মনত ৰাখিব লাগিব চাই লওঁ। Candidates writing informal letters need to follow the below mentioned format। তলত উল্লেখ কৰা ফৰ্মেটত আমাক ইনফৰ্মেল লেটাৰ বা প্ৰাইভেট লেটাৰ্ছ লিখিব লাগিব। য'ত প্ৰথমে থাকিব এড্ৰেছ, অৰ্থাৎ আমি নিজৰ এড্ৰেছ দিব লাগিব। প্ৰথমতে আমি ক'ৰ পৰা লিখিছোঁ আমি থকা ঠাইৰ নাম দিব লাগিব। ছেকেণ্ডত থাকিব ডেট, তাৰপিছত চেলিউটেশ্যন। চেলিউটেশ্যন হৈছে আমি সন্মান জনাবলৈ তেওঁক কেনেদৰে সম্বোধন কৰিম, যেনেকৈ ডিয়াৰ ফ্ৰেণ্ড, ডিয়াৰ পাপা, এনেকুৱা ধৰণৰ শব্দবোৰ। তাৰপাছত আহিব বডি অফ দ্য লেটাৰ। আমি চিঠিখন কিয় লিখিছোঁ তাৰ বিষয়ে আমি বহলাই লিখিব লাগিব। যিখিনি আমাৰ ক'বলগীয়া কথা আছে আমি ক'ব পাৰোঁ। এইখন যিহেতু ইনফৰ্মেল লেটাৰ হয়, ব্যক্তিগত চিঠি হয়, গতিকে তোমালোকে যি মন যায় ইয়াত লিখিব পাৰা। নিজৰ আৱেগিক বা যেনেকুৱা ধৰণৰ তোমালোকৰ মন যায় নিজৰ মনৰ কথাখিনি খুলি প্ৰকাশ কৰিব পাৰা। ইয়াত কোনো ধৰণৰ বাধা নাই। শেষত চেণ্ডাৰ্ছ নেম এণ্ড ছিগনেচাৰ। লাষ্টত তোমালোকে কোনে লিখিছা সেইটো নাম দিব লাগিব নিজৰ, আৰু লগতে নিজৰ চহী কৰিব লাগিব। এতিয়া চাওঁ ফৰ্মেল বা আনুষ্ঠানিক চিঠিবোৰ আমি কেনেকৈ লিখিব লাগে। ফৰ্মেল লেটাৰ্ছৰ ক্ষেত্ৰত আমি কিছুমান নীতি নিয়ম মানি চলিব লাগে। A formal letter must adhere to the prescribed format। এই তলত দিয়া ফৰ্মেটটো সম্পূৰ্ণ বস্তুকেইটা থাকিব লাগিব। সেয়া হৈছে চেণ্ডাৰ্ছ এড্ৰেছ, যোনে পঠিয়াইছে তেওঁৰ নিজৰ ঠিকনা, ডেট তাৰিখ, ৰিচিভাৰ্ছ এড্ৰেছ যালৈ পঠিয়াইছা তাৰ ঠিকনা, ছাবজেক্ট বিষয়বস্তু তুমি কিয় লিখিছা চিঠিখন, চেলিউটেশ্যন সম্বোধন কি বুলি তেখেতক সম্বোধন কৰিবা, ছাৰ বা মেডাম, বডি অফ দ্য লেটাৰ চিঠিখন লিখাৰ কাৰণটো বহলাই লিখিব লাগিব। কমপ্লিমেণ্টাৰী ক্ল'জাৰ হৈছে যে তুমি যিটো বস্তুৰ কথা তুমি চিঠিখনত উল্লেখ কৰিলা তাৰ বিষয়ে যদি কিবা তুমি তাৰ ওপৰত একশ্যন পাব বিচাৰিছা তাৰ কাৰণে ৰিকুৱেষ্ট কৰিব পাৰা। উদাহৰণস্বৰূপে ধৰি লোৱা তুমি স্কুললৈ বুলি এখন এপ্লিকেশ্যন লিখিছা যে তুমি অহাকালিলৈ স্কুললৈ যাব নোৱাৰা বা তুমি যোৱাকালি ক্ষতি কৰিছা, তেনেহ'লে তুমি শেষত লিখিব পাৰা যে মোৰ এই ছুটি মঞ্জুৰ কৰে যেন। শেষত পঠিওৱাজনৰ নিজৰ নাম, চহী আৰু প্ৰস্থিতি, তুমি কি হয়, যদি ষ্টুডেণ্ট হয় ষ্টুডেণ্ট বুলি লিখিব লাগিব। ইয়াত মই তোমালোকৰ কাৰণে এখন চাৰ্ট দি দিছোঁ যে চেলিউটেশ্যন কোনবোৰ চিঠিত কেনেকৈ দিব লাগিব আৰু শেষত নিজৰ নাম দিওঁতে কেনেকৈ লিখিব লাগিব। তোমালোকে এইখন লিখি ল'ব পাৰা ভিডিঅ'টো প'জ কৰি। ইয়াত তোমালোকৰ কাৰণে মই এখন
প্ৰাইভেট চিঠি বা ইনফৰ্মেল চিঠি এখন দি দিছোঁ। Imagine you are Akshay living at Chandigarh. Write a letter to your father who is away from home, giving him home news. ইয়াত কৈছে যে ধৰি লোৱা তুমি চণ্ডীগড়ত থকা অক্ষয় নামৰ ল'ৰা এটা হয় যাৰ দেউতাক ঘৰত নাই, গতিকে ঘৰৰ খবৰ দি তেওঁলৈ চিঠি এখন। যেহেতু এখন ইনফৰ্মেল চিঠি হয়, কোনো ধৰণৰ বাধ্যবাধকতা নাই চিঠিত তুমি কি লিখিবা। ইয়াত আমাৰ ছাবজেক্টৰ প্ৰয়োজন নাই। ইয়াত তোমালোকক মই ফৰ্মেল লেটাৰৰ এটা উদাহৰণো দিব বিচাৰিছোঁ। Suppose you are the General Secretary of the Students' Union of your school. Write an application to the principal requesting him to grant a half holiday on the occasion of the Kati Bihu festival. এইখন যেহেতু ফৰ্মেল লেটাৰ হয়, গতিকে ইয়াত আমি ছাবজেক্ট লিখিব লাগিব আৰু কথাবোৰ খুব কম্প্ৰিহেনচিভ, বুজিব পৰা আৰু স্পষ্ট হ'ব লাগিব। ইয়াত কোনো ধৰণৰ আমি এক্সট্ৰা ডিটেইল, এডিশ্যনেল কিছুমান কথা লিখি দিব নোৱাৰোঁ। ইয়াত আমি মূল কথাটোহে লিখিব পাৰিম। আজিৰ কাৰণে ইমানেই। থেংক ইউ।